নমস্কাৰ সকলোলৈ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। এয়া আজি মই থলুৱা এটা ব্যঞ্জন বনাম, যিহেতু হুতুৰা শাক বুলিও কয়। লগতে আলু পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু থেতেলিয়াই লৈছোঁ, আৰু এয়া চাওক মাছকেইটা ভালকৈ ধুই মেলি লৈছোঁ। আজি শাকৰ লগত মাছ খাম। থলুৱা খাদ্য খুবেই টেষ্টি। এতিয়া কেৰাহী এখন পাতি তেলখিনি গৰম হোৱাত মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। বেছি ফ্ৰাই কৰিব দৰকাৰ নাই, যিহেতু আঞ্জাত দিম ন, শাকৰ আঞ্জাত। এয়া চাওক হৈ গ'ল মাছখিনি। এতিয়া সিটো কেৰাহীতে, মাছ ভজা কেৰাহীতে এতিয়া পিঁয়াজ আদা নহৰু অলপ মেথি আৰু পাঁচফোৰণ দি লৈছোঁ। আৰু এয়া চাওক পিঁয়াজ জলকীয়া আদা নহৰু পেষ্ট একেলগতে ভাজি লৈছোঁ। এনেই চিম্পুল, আৰু একো দিব দৰকাৰ নাই, মছলা চছলাটো দৰকাৰেই নাই। এতিয়া এয়া চাওক ভালকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজোৱাত অলপ হালধি অলপ দি দিছোঁ। এতিয়া আমি শাকখিনি দিম। বহুত সোৱাদ লগা হয়, মোৰ খুবেই প্ৰিয়। এনেকুৱা থলুৱা খাদ্যবোৰ খালে খুব ভাল। আপোনালোকে এনেকৈ খাইছেনে? এনেকুৱা জুতি যদি লোৱা নাই এবাৰ লৈ চাবচোন, খুবেই ভাল, খাই খুব ভাল পাব। অলপ ভাত খাওঁতে নিমখ দিছোঁ অলপ, আৰু আলু লগতে দিলে ভাল লাগে। এতিয়া কেইপিচমান আলু দিছোঁ, জলকীয়া দুটাও দিছোঁ। বেছি জ্বলা দিয়া নাই, আপোনালোকে জ্বলা বেছি খালে জ্বলা অলপ দিব পাৰে। এয়া চাওক অলপ ভাজ খাইছে। এতিয়া এয়া চাওক অকণমান দেৰি পাছত এয়া চাওক ভাজ খাইছে। আলু আৰু হুতুৰা শাকখিনি ভাজ খাইছে অলপ দেৰি। তেতিয়াতে এয়া চাওক, আৰু লগতে মই ক'বলৈ পাহৰিছোঁ, ঔটেঙা দিম অলপ। হুতুৰা শাকৰ লগত টেঙা এটা ভাত আহিলে ভাল লাগে। লগতে ঔটেঙা দিম। ঔটেঙাকেইটাকো অলপ দেৰি ভাজি ল'ম। অলপ দেৰি ঢাক মাৰি ৰাখি দিম। এতিয়া অলপ দেৰি সিজাৰ পাছত পানী দিছোঁ। আপোনালোকে জোখ অনুসৰি দিব। খুব সোৱাদ লগা আঞ্জাবিধ মানে, আৰু এতিয়া টেঙা ভাল লাগে খাই। ঔটেঙাও দিছোঁ লগতে। অকণমান দেৰি সিজিবলৈ দিম। এয়া চাওক উতল আহি আছে। তেতিয়াতে আমি মাছকেইটা, ফ্ৰাই কৰা মাছকেইটা, পাভ মাছৰ লগত শাকৰ জোলকণ খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন, খুবেই টেষ্টি, সোৱাদ লগা হয়। এতিয়া অকণমান দেৰি সিজাৰ পিছত এতিয়া চাওক এয়া ৰেডি হৈ গ'ল আমাৰ শাকৰ মাছৰ আঞ্জাকণ। এয়া চাওক আপোনালোকক উলিয়াই দেখাইছোঁ। এয়া চাওক গৰম গৰম ভাতৰ লগত কি যে সোৱাদ লগা, মানে নক'ব আৰু। বহুতে টেষ্টি, আৰু মানে খালে একো ক্ষতি নকৰে দেহৰ কাৰণে, ভালহে, মানে নক'ব আৰু। আপোনাক উলিয়াই দেখাইছোঁ। এয়া চাওক বাতিত উলিয়াই দেখাইছোঁ। খুব সোৱাদ লগা হৈছিল। এবাৰ বনাই খাই চাবচোন কেনেকুৱা পায়, যদি ট্ৰাই কৰা নাই। এতিয়া মোৰ থালিখনো ৰেডি কৰি লৈছোঁ, লগতে ফ্ৰাই মাছ, আৰু লগত এয়া শাকৰ আঞ্জাকণ পাভ মাছৰ, আৰু পাপৰ, আৰু গৰম গৰম ভাত। ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব।